বন্ধুসকল আপোনালোকে ভাল আছেনে? মই আশা কৰোঁ আপোনালোক ভালে আছে। আজি সভাখন জনাইছোঁ অসম কুইজ লৈ। তো বন্ধুসকল আজিৰ প্ৰশ্নটো হ'ল শহাপহুৰ ৰক্তক্ষৰণজনিত ৰোগ প্ৰচলিতভাৱে বিয়পি আছে কোনখন দেশত? 1 নম্বৰটো USA, 2 নম্বৰটো UK, 3 নম্বৰটো নিউজিলেণ্ড আৰু 4 নম্বৰটো ৰাছিয়া। শুদ্ধ এনচাৰটো দিয়াৰ কাৰণে কমেণ্ট কৰি জনাব। Your time start now. 9, 8, 7, 6, 5, 4, 3, 2, 1. শুদ্ধ এনচাৰটো হ'ল নিউজিলেণ্ড। শহাপহুৰ ৰক্তক্ষৰণজনিত ৰোগ ভাইৰাছ হৈছে এক সংক্ৰামক আৰু মাৰাত্মক ভাইৰাছৰ হেপাটাইটিছ যিয়ে আদুতক আক্ৰান্ত কৰে। চেণ্ট্ৰেল অটাগৰ দক্ষিণ অঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু কৃষিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই শহাপহু। বৰ্তমান নিউজিলেণ্ডে এই ৰোগৰ কাৰণ হোৱা ভাইৰাছটোৱে শহাপহুবোৰক নিধন কৰিবলৈ ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰি আছে, যিটো প্লেগলৈ পৰিণত হৈছে। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব। আৰু নতুন নতুন জিকে আপোনাৰ লগত সন্মুখত লৈ আহি আছোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন প্ৰেছ কৰি দিব। ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ। জয় আই অসম।